हेलो फ्रेंड मैं जिंटी मोर चेनेल जिंटी क्रिएटिविटी टिभिলৈ वेलकाम फ्रेंड आज मैं आपनलोকৰ সৈতে फेस पैक লৈ আইছো আৰু फेस पैक তো আমাৰ স্কিনৰ বহুত বেনিফিট দিয়ে আৰু এই फेस पैक তো লগালে আমাৰ স্কিনৰ ৰিংকল ফাইন লাইন ওপেন পোৰ সান টেন আৰু যি সমস্যা আমাৰ হৈ থাকে এনেকুৱা সমস্যাবোৰ নোহোৱা কৰে আৰু গৰমৰ দিনৰ কাৰণে এই फेस पैक তো বহুত ভাল ইয়াক আপোনালোকে সপ্তাহত দুবাৰকৈ লগাই চাব তেলা ভিডিওটো আৰম্ভ কৰি फेस पैक মই লৈছো 3 চামুচ দৈ আমাৰ সে লগালে ইনস্ট্যান্ট গ্লো আহে স্কিনৰ ডেড স্কিন বৰ সাফা কৰি আমাৰ স্কিনত উজ্জ্বলতা আনে মই ইয়াৰ নেক্সট ইনগ্ৰেডিয়েন্টস লৈছো বেসন আৰু লৈছো নিমু ৰস নিমু অকমানে দিব বেছি নি দিব আৰু লগত লৈছো 1 চামুচ হানি এতিয়া মই কলা সময়খিনি মিক্স কৰিম ফেন মই ইয়াতে বেসন লৈছো আৰু বেসনত আমাৰ সময়ৰ আগত পোৰা ৰিংকল ফাইন লাইন সূৰ্য পোহৰত পৰা কলা হালমন এবিলাকো নোহোৱা কৰে মই ইয়াত হানি লৈছো হানিত নেচাৰেল ময়শ্চাৰাইজিংৰ কাম কৰে হানি লগালে আমাৰ স্কিনটো কোমল হয় নৰম হয় গ্লো হয় আৰু ইয়াত মই নিমু ৰস মিহলি কৰিছো নিমু ৰসত ভৰপুৰ মাত্ৰাত ভিটামিন সি থাকে যাৰ ফলত আমাৰ স্কিনৰ কালাৰ ফেয়াৰ কৰাত নিমু বহুতখিনি হেল্প কৰে সহায় কৰে আৰু নিমু আপোনালোকৰ ড্ৰাই স্কিন হলে অকমান কম মাত্ৰাত লব আৰু যদি আপোনালোকৰ সেনসিটিভ স্কিন হয় তেতিয়া হলে এটা পেষ্ট টেষ্ট কৰি লব আগত কাৰণ নিমু আমাৰ সেনসিটিভ স্কিনত অলপ ইফেক্ট কৰে এতিয়া মই এনেদৰে फेस पैक तो লগাই লৈ 15-20 মিনিট সময় থাকি যাম তাৰ পিছত फेस पैक তো পানীৰে ধুই লম অলপ মাসাজ কৰি লম তাৰ আগত এয়া সব এতিয়া হাতখন দেখিব পাৰিছে আপোনালোকে কিমান এটা গ্লো আহিছে উজ্জ্বল হৈছে আৰু এনেদৰে আপোনালোকে সপ্তাহত দুবাৰকৈ কৰক আপোনাৰ স্কিনৰ বহুখিনি সমস্যা দেখিব নোহোৱা হৈব লাহে লাহে যদি ফ্ৰেন্ড মোৰ ভিডিওটো চাই ভাল পালে তেতিয়া এটা লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু আজিলৈ ভিডিওটো ইয়াতে সামৰিলোঁ